নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ এফালে মোবাইল এটা ল'বৰ কাৰণে। মই নলওঁ বাৰু, লগৰজনে ল'ব। তাকে এতিয়া গৈ আছোঁ বাদলিপাৰালৈ। গতিকে চাই থাকক আপোনালোকৰ ভিডিঅ'টো, এনজয় কৰক। আহি পালোঁ বাদলিপাৰা। আহি পাই পেলাই মোবাইল পচন্দ কৰিলে এখেতে। মোবাইলটোৰ নাম হ'ল Redmi 14C 5G। ধুনীয়াই মোবাইলটো, ভালেই লাগিছে। বেছি দামো নহয় ইমান, এটা মিডিয়াম ৰেঞ্জৰ ভিতৰৰ মোবাইল। আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে। মোবাইলটো ভালেই। এফালে কালাৰটোও বৰ ধুনীয়া লাগিছে। আৰু এফালে এইটো এডপ্টাৰ 33 ৱাট চাৰ্জিং, ছুপাৰ ফাষ্ট চাৰ্জিং। আৰু এফালে এডাল ডাটা কেবল। বাকী যি কি নহওক, মোবাইলটো ভাল লাগিছে। আৰু পাৰফৰ্মেঞ্চৰ কথা ক'বলৈ গ'লে ঠিকেই আছে, মোটামুটি ধুনীয়াকৈ চলি যাব। 6GB ৰেম আছে আৰু আপোনাৰ 128GB ষ্ট'ৰেজ। বাকী মোবাইলৰ লুকছৰ ফালৰ পৰা অলপ দেখুৱাই দিম। লুকছৰ ফালৰ পৰা ক'বলৈ গ'লে মোবাইলটো যথেষ্ট ধুনীয়া। এইফালে দেখিছে, ৰ'ব কভাৰটো খুলি দেখাই আছোঁ। এতিয়া চাই লওক, কভাৰটো খুলি দিয়াৰ পিছত কিমান ধুনীয়া লাগিছে। মোবাইলটো দেখিবলৈ ভাল লাগিছে। কালাৰটো বাৰু বেলেগৰ কেনেকুৱা লাগে নাজানো, মোৰ কিন্তু ভালেই লাগে। বাকী এই মোবাইলটোত মই ৰেকৰ্ডিং এটাও কৰিছিলোঁ, চাই লওক কেমেৰা কোৱালিটিটো। এই ভিডিঅ' ৰেকৰ্ডিং হৈ আছে এই মোবাইলটো Redmi 14C। তাৰপিছত কেইখনমান ফটো ক্লিক কৰিছিলোঁ, আপোনালোকলৈ আগবঢ়ালোঁ ফটোকেইখন। বাৰু মোবাইল ল'লে এতিয়া, কিন্তু এতিয়া নতুন মোবাইল লোৱাৰ পিছততো পাৰ্টি নিদিলে নহ'ব। সেইকাৰণে এতিয়া পাৰ্টি দিবলৈ হোটেললৈ আনিছে। আৰু লগতে এয়া মোবাইলৰ ভিডিঅ' কোৱালিটি চেক কৰি আছে। ব্লগ বনাবলৈ আৰম্ভ কৰিব হেনো, তাকে এয়া অলপমান চেক কৰিছে, ইফালে সিফালে চাই লৈ পেলাই। কেমেৰাৰ ৰিজলিউশ্যনটো চাইছে। বাকী এখেতে আৰু 10 টকীয়া চাহ কাপ আৰু 10 টকীয়া মিঠাইটো খুৱাই ঠগিব খুজিছে, কিন্তু নহ'ব বাৰু। হ'ব, এতিয়ালৈ হ'ব, কিন্তু পিছলৈ নহ'ব বাৰু। কিন্তু খাই দিওঁ আৰু, উপায় নাই। এনেকৈ আমি চাহকাপ খাই ল'ব খুজিছোঁ। তাৰপিছত এইফালে দেখিছেনে, চাহ খাই কৰি হোৱাৰ পিছত আৰু ঘৰলৈ উভতিলোঁ। গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।